অভিমানী হৈ নাযাবা দে আঁতৰি মই মৰি গলো নেকি তাৰ মৰমৰ কাৰণে আহিলো আজি তাৰ সাপোৰ্ট কৰিব আহিলো আপোনালোকে গানটো আদৰি ল'ব লাগিব জীয়াই থাকি তোকে পাহৰি এইফালে ছেট বনাই আছে জুৱেলে ব্যস্ত আছে এইফালে ভাত খুৱাই আছে ভাতটো খাইছেনে কেনেকুৱা লাগিছে ভাতটো খাই টেষ্টি লাগিছে ন কোনে বনাইছে তুমি বনাইছিলা নে হাজবেণ্ডে বনাইছে হয় নেকি বেয়া লাগি গ'ল থাকিবিনে কৈ মৰম তোৰে অভিমানী হৈ নাযাবা দে আঁতৰি এইমাত্ৰ আমাৰ হীৰক চালৈ আহি পালে শ্বুটিং চাবৰ কাৰণে ভাল লাগিল তুমি আহি পেলাই ডন চালৈ একদম তাৰ মৰমৰ কাৰণে আহিলো আজি তাৰ সাপোৰ্ট কৰিব আহিলো আপোনালোকে গানটো আদৰি ল'ব লাগিব গতিকে গুগল লোকেশ্যনে দি একদম মিলাই একদম পুৰা ভিতৰৰ গাঁৱৰ ৰাস্তা ভাল হ'ব এইফালে কৰি আছে শ্বুটিং কৰি আছে সিহঁতে দ্বীপ আছে অভিমানী হৈ নাযাবা দে আঁতৰি কেনেকৈ জীয়াই থাকি তোকে পাহৰি ভিডিঅ' কৰি থাকে গানটো মই নিশ্চয় চব ভিডিঅ' কৰি থাকে চব যাব এইবিলাক চব যাব আনকাট ভিডিঅ' চব এইবিলাক আৰু কিমান বাকী আছে ভাল কি শ্বুটিং প্ৰায় শেষ হওঁ অলপ বাকী আছে জীয়েংগৰা কেনেকুৱা অনুভৱ শ্বুটিঙৰ একদম বহুত ভাল লাগিছেনে হয় ধন্যবাদ সকলোৱে আদৰি ল'ব তাৰ গীতটি বহুত কষ্ট কৰি বনাইছে আৰু সুন্দৰকৈ হৈয়ে গ'ল আৰু গতিকে তাৰা শংকৰ চেনেলত আহিব আপোনালোকে চালেই হ'ল আৰু বাকী হীৰক ঠিক আছে অলপ বৰ লাগিছে মানুহটো বোৰ লগা নাই বাৰু আজি ছুটি আছিলে সেইকাৰণে আহিলোঁ আৰু ঠিক আছে খুব ধুনীয়া গান এটা আহি আছে তাৰা শংকৰ ত্ৰিপুৰাৰ ডাকত বুলি আৰু আমি কৰিছোঁ কি হয় আপোনালোকে চাব আৰু এই শ্বুটিঙৰ লোকেশ্যনৰ কাৰণে আমি বেলেগ এটা ঠাইলৈকে আহি গ'লোঁ আৰু ইয়াতে বৰ্তমান শ্বুটিং আৰম্ভ হ'ব এতিয়া লাষ্ট চিন আৰু শেষৰ লোকেশ্যন শেষৰ শ্বট আহি পালোঁ ইয়াতে শেষৰ শ্বটটো হ'ব এতিয়ালৈকে আছে জুৱেল নৰবোৰ এইগিলা মানুহ ই ভাল আছে ই ধুনীয়া শিকি লৈছে জাগাটো ভয় লাগিছে কেনেকুৱা লাগিছে আছে কি কেমেৰা গ্ৰীণ গ্ৰীণ হৈছে পুৰা পুৰা আজি আহিলে আপুনি আকৌ শ্বুটিঙৰ কাৰণে আৰু অলপমান বাকী আছে শ্বুটিং আৰু আপোনাৰ এইখিনি হোৱাৰ পাছতে আমাৰ গানটো শেষ হ'ব আৰু তো কেনেকুৱা লাগিছে আপোনাৰ শ্বুটিং লগা নাই ভাল লাগিছে তোমাৰ লগত কাম কৰি ভাল লাগিছে হয় ধন্যবাদ হয় ভাল হওক হয় সি দৌৰিব আহে আৰু এইফালে দ্বীপ ৰখি আছে আৰু এইফালে ইয়াক মাৰিব আৰু এইয়া মেইন ভিলেইনটো গুণ্ডাটো এইটো মদ খাই গাড়ী চলোৱাত কিমান অপৰাধ আমি দেখাম দেখাব এতিয়া ইয়াতে আৰু এনেকুৱা অভদ্ৰ ল'ৰাৰ কাৰণে কি গাড়ী চলাইছে সিহঁতৰ কাৰণে আজি উঠি অহা ল'ৰা মৃত্যু কিবা ল'ৰা মৃত্যু পৰিছে তাকে এতিয়া গাড়ীটি এক্সিডেণ্ট কৰিব মদ খাওঁ আৰু গাড়ী চলাওঁ দিয়াটো দিবই বাৰু যা কাট উৰিয়া পুৰা উৰিয়া পগলা হয় উৰিয়া এইখিনিত
টাৰ্ণিংটোৰ পৰা এইখিনি বেছি হ'ব লাগিব দেই হা পুৰা টাৰ্ণিংটোৱে বেছি কৰি দিবি এইখিনি চেম পইচা নাই আহিবি তই কৰি আহে আহে বঢ়িয়া মজা লাগছে পুৰা পকা ড্ৰাইভাৰ কেঁচা ড্ৰাইভাৰ শুন গাড়ীখন এনেকুৱা দিবি হা এই নহয় আকৌ যা মই গাড়ী লৈ যাম এই চাবি বঢ়িয়া বঢ়িয়া ভাল স্থান কৰিছা সেইটো তাৰ দায়িত্ব জুৱেল আৰু তাৰা এতিয়া ব্ৰেক চোৱা আৰু তেলৰ বোলে দায়িত্ব আমি ল'ব লাগে তাৰ গোটেই গাড়ীখনৰ দায়িত্ব আমি মাৰিলো এতিয়া আৰু হ'ব দে ইমান বেয়া কথা কোৱা নালাগে বুদ্ধি কেনেকৈ কৈছা এইটো অলপ হ'ব লাগে ওচৰত দোকান আছে এইখানে এইখিনিতে অ'কে ৰেডি যাম যা অ'কে ছাতাটো অলপ হেৰি কৰি দিছে নে চাৰ্টাৰ লগ কৰাই দীপদা ৰেডি দেখা পাই একশ্যন আৰু এইফালে বৰ খুৰাটো এইফালে এটা চিৰিয়াছ কণ্ডিশ্যনত হিৰ' দ্বীপ যুগল আৰু এয়া ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল মূৰত নালাগে নেকি মই মৰি গলো নেকি মৰি গ'লে আপুনি ৰেডি হা ৰখাই দি অ'কে